মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক ভালে আছা। তোমালোক ভালে থাকা। কোভিড প্ৰট'কলৰ বিধিবোৰ মানি নিজক সুৰক্ষিত কৰি ৰাখা। আজি তোমালোকক মই বহুপদ ৰাশি চেপ্টাৰটোৰ দুটা অংক কৰি দিম। তোমালোকে বুজিবলৈ চেষ্টা কৰিবা। আমাৰ প্ৰথমটো অংক হৈছে 3x³ - -3x + 1 বহুপদ ৰাশিটোৰ এটা শূন্য 1 হ'লে বাকীকেইটা শূন্য নিৰ্ণয় কৰা। দ্বিতীয় প্ৰব্লেমটো হৈছে এটা বহুপদ ৰাশিক x² - 2ৰে ভাগ কৰাত ভাগফল 2x² + 5x - 2 আৰু ভাগশেষ -x + 14 পোৱা গ'ল। বহুপদ ৰাশিটো নিৰ্ণয় কৰা। এতিয়া আমি সলিউশ্যনকেইটা কৰোঁ আহা। প্ৰথমটো চোৱা, তোমালোকক দিছে 3x³ - -3x + 1 বহুপদ ৰাশিটোৰ এটা শূন্য 1। গতিকে চোৱাচোন, আমি ধৰি ল'লোঁ বহুপদ ৰাশিটো px = this is pxৰ এটা শূন্য 1। গতিকে x - 1 pxৰ এটা উৎপাদক। আমি x - 1ৰে pxক হৰণ কৰিম। 3x³ - x² - 3x + 1। প্ৰথমতে 3x² পাব। 3x³ - 3x² কিমান থাকিব? বিয়োগ কৰিলে এইটো মাইনাছ প্লাছ হৈ গ'ল। 2x² - 3x + 1। এবাৰ টুৱাইছ x টাইম যাব। 2x² - টুৱাইছ x বিয়োগ কৰিলে কিমান পাবা? -x থাকিল ন, ওপৰৰ পৰা এক নামি আহিলে -1 হ'ল। -x + 1 ৰিমাইণ্ডাৰ শূন্য হ'ল। গতিকে উৎপাদক কাৰণে শূন্য হ'বই। এতিয়া px সমান কিমান পাবা তোমালোকে? x - 1 * 3x² + টুৱাইছ x - 1। এতিয়া আমি এই 3x² + টুৱাইছ x - 1ৰ শূন্য দুটা উলিয়ালে আমাৰ কাম হৈ যাব। এতিয়া চোৱাচোন, 3x² + টুৱাইছ x - 1 এইটো ফেক্টৰ উলিওৱা। কিমান পাবা? 3x² + 3x - x - 1 = 3xটো কমন লোৱা, x + 1 - 1 কমন লোৱা, x + 1 3x x + 1 × 3x - 1। এতিয়া x + 1 = 0 হ'লে কি পাবা? x = -1। আকৌ (3x - 1 = 0 হ'লে তোমালোকে কিমান পাবা? ইমপ্লাই x = 1/3। গতিকে তোমালোকে শূন্যকেইটা বাকীকেইটা শূন্য কিমান পালা? 1/3 আৰু -1 ন। এতেকে বাকী দুটা শূন্য -1 আৰু 1/3। এতিয়া আমি দ্বিতীয়টো প্ৰব্লেম কৰিম। দ্বিতীয়টো প্ৰব্লেমত কি কৰিছে? এটা বহুপদ ৰাশিক x² - 2ৰে ভাগ কৰিছে। ভাগ কৰিলে ভাগফল 2x² + 5x - 2 পালে আৰু ভাগশেষ -x + 14 পালে। আমি বহুপদ ৰাশিটো উলিয়াব লাগে। আমি অৰ্ডিনেৰী হৰণত পাই আহিছিলোঁ। কি পাইছিলা চোৱা, ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ। এতিয়া যদি ভাজ্য সমান px হয়, ভাজক সমান gx হয়,
ভাগফল সমান qx হয় আৰু ভাগশেষ সমান rx হলে px সমান gx into qx plus rx আমাৰ এই ক্ষেত্ৰত gx সমান কি দিছে যেটো ৰাখি হৰণ কৰিছে হয় নহয় x square minus 2 qx ভাগফল যেটো পোৱা গৈছে হেতু কিমান দিছে 2x square plus 5x minus 2 আৰু rx ভাগশেষ সমান কিমান দিলে minus x plus 4 plus 14 এতিয়া px সমান gx into qx plus rx gx or মান x square minus 2 into qx or মান 2x square plus 5x minus 2 plus rx or মান minus x plus 14 distributive law apply কৰা x square 2x square plus 5x minus 2 minus 2 লোৱা 2x square plus 5x minus 2 so plus মানে minus হল plus 14 এতিয়া চোৱাচোন 2x to the power 4 যোগ 5x cube বিয়োগ 2x square পূৰণ কৰিলে পাবা 4x square minus 10x plus 4 minus x plus 14 simplify কৰিলে তোমালোকে পাই যাবা 2x to the power 4 plus 5x cube minus 6x square minus 11x plus 18 চোৱাচোন 2x cube plus 5x square গতিকে আমাৰ উলিয়াবলগীয়া বহুপদ ৰাশিটো কিমান হ'ব এতেকে নিৰ্ণয় বহুপদ ৰাশিটো নিৰ্ণয় বহুপদ কিমান পালো 2x to the power 4 যোগ 5x cube বিয়োগ 6x square বিয়োগ 11x plus 18 ভিডিওটো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ যদি তোমালোকে ভিডিওটো চাই ভাল পাইছা লাইক কৰিবা আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা